প্ৰিয় দৰ্শক, মৃত্যু হোৱা মানুহৰ এই তিনিটা বস্তু কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। প্ৰিয় দৰ্শক, প্ৰাচীন ধৰ্মগ্ৰন্থত মৃত মানুহৰ কোনকেইটা বস্তু ব্যৱহাৰ কৰিলে পৰিণতি ভাল নহয়, এই বিষয়ে উল্লেখ আছে। ভগৱান বিষ্ণুৱে বিচাৰপূৰ্ণ স্বৰত কৈছিল, এই সংসাৰত যি জন্ম লয় তেওঁৰ মৃত্যু নিশ্চিত। মানুহে এই সংসাৰলৈ খালী হাতেৰে আহে, কিন্তু লগত এই 5টা বস্তু লৈ যায়। লগতে মৃত মানুহৰ কেইটামান বস্তু আনে, ব্যৱহাৰ কৰিব নালাগে। ভগৱান বিষ্ণুৱে তেওঁৰ বাহন গৰুপক্ষীক এটা কাহিনীৰ মাধ্যমেৰে কথাখিনি বুজাইছিল। আহক কথাখিনি বুজিবলৈ ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। এসময়ৰ কথা, এখন গাঁৱত এজন দৰিদ্ৰ ব্ৰাহ্মণে বাস কৰিছিল। তেওঁ অতি গুণৱান আৰু শাস্ত্ৰ জ্ঞানত পাৰ্গত আছিল। তেওঁ বেদ আৰু শাস্ত্ৰৰ অধ্যয়ন গভীৰভাৱে কৰি থৈছিল, কিন্তু কেতিয়াও সেই জ্ঞানৰ দুৰ্ব্যৱহাৰ কৰা নাছিল। আনকি ধন উপাৰ্জন কৰিবলৈও সেই জ্ঞানৰ ব্যৱহাৰ কৰা নাছিল। যদিও বহুত দৰিদ্ৰ আছিল, তথাপিও খুজি মাগিয়ে জীৱনটো নিৰ্বাহ কৰিছিল। এদিন তেওঁ ভগৱানক ধ্যান কৰাৰ উদ্দেশ্যে শান্তিময় পৰিৱেশ বিচাৰি এখন গভীৰ অৰণ্যত প্ৰৱেশ কৰে। তেওঁ যিমানেই অৰণ্যখনৰ ভিতৰলৈ সোমাই গৈ আছিল, সিমানেই ভয় লগা নিৰ্জনতাৰ অনুভৱ হৈছিল। গোটেই পৰিৱেশটো ৰহস্যময় আৰু ভয় লগা হৈ পৰিছিল। ব্ৰাহ্মণজনে দূৰৰ পৰা এজোপা বিশাল গছ দেখা পালে। ওচৰ চাপি গৈ দেখিলে যে তাত 5টা মানুহৰ আত্মা মুক্তিৰ অপেক্ষাত অশান্ত হৈ ঘূৰি ফুৰিছিল। তেতিয়া ব্ৰাহ্মণজনে আত্মাকেইটাক সুধিলে যে মই জীৱনত বহুতো সহায় কৰি আহিছোঁ, আপোনালোকক বৰ অশান্ত দেখা পাইছোঁ, কিবা সহায় কৰিব পাৰিম নেকি? তেতিয়া আত্মাকেইটাই ব্ৰাহ্মণজনক ক'লে যে আমি জীয়াই থকাৰ অৱস্থাত 5টা পাপ কৰিছিলোঁ, যি পাপৰ বাবে আমাৰ আত্মা অশান্ত হৈ ঘূৰি ফুৰিছে, মুক্তি পোৱা নাই। তেতিয়া ব্ৰাহ্মণজনে সুধিলে যে এনেকুৱা কি পাপ কৰিছিল, মই জানিব বিচাৰোঁ। ব্ৰাহ্মণৰ কথামতে আত্মাকেইটাই ক'লে যে আমাৰ প্ৰথমটো পাপ হ'ল যে আমি জীয়াই থকাৰ অৱস্থাত বেছি লোভীয়া আছিলোঁ, যাৰ ফলত আমি আনৰ জোঠা খাবলৈও কুণ্ঠাবোধ নকৰিছিলোঁ। আমাৰ দ্বিতীয়টো পাপ হ'ল যে আমি বহুতো জীৱ হত্যা কৰি মাংস খাইছিলোঁ। আমাৰ তৃতীয়টো পাপ হ'ল যে আমি মৃত্যু হোৱা মানুহৰ কাপোৰলৈ মূৰ ৰাখিছিলোঁ, সেই কাপোৰ পিন্ধিছিলোঁ। আমাৰ চতুৰ্থটো পাপ হ'ল যে আমি অপবিত্ৰ হৈ থাকি ভাল পাইছিলোঁ, স্নান নকৰিছিলোঁ আৰু লেতেৰা গোন্ধোৱা বস্ত্ৰ পিন্ধিছিলোঁ। পঞ্চমটো পাপ হ'ল যে আমি নিৰ্বস্ত্ৰ হৈ স্নান কৰিছিলোঁ। আমি এইটো স্বাভাৱিক কথা বুলি ভাবিছিলোঁ, কিন্তু ই অধৰ্ম হয়। নিৰ্বস্ত্ৰ হৈ স্নান কৰিলে দেৱী দেৱতাসকলে আমাক দেখি থাকে। আত্মাকেইটাই ব্ৰাহ্মণজনক সহায় বিচাৰিলে যে আপুনি আমাৰ আত্মাৰ মুক্তিৰ বাবে কিবা এটা উপায় কৰক। ব্ৰাহ্মণজনে সেই বিশাল গছজোপাৰ তলতে সেই আত্মাৰ মুক্তিৰ বাবে এভাগ কৰ্ম কৰিলে, পূজা কৰিলে, যাৰ সহায়ত সেই অশান্ত আত্মাই মুক্তি পালে। এবাৰ ভগৱান বিষ্ণুৱে তেওঁৰ বাহন গৰুড়ক ক'লে যে এইবাৰ মই তোমাক ক'ম যে মৃত মানুহৰ কোন 3টা বস্তু ব্যৱহাৰ কৰিব নালাগে। মানুহে এই সংসাৰত জন্ম লৈ বহুতো ভৌতিক মোহত সোমাই পৰে, আনকি মৃত্যুৰ পাছতো 10 দিনলৈকে তেওঁ সংসাৰৰ মোহ এৰিব নোৱাৰে। কিছুমান বস্তুৰ প্ৰতি ইমান বেছি মোহ থাকে যে তেওঁৰ আত্মা অশান্ত হৈ পৰে আৰু অশান্ত আত্মাৰ সদ্গতি পোৱাত কষ্ট হয়। সেই 3টা বস্তুৰ প্ৰথমটো হ'ল তেওঁ পিন্ধা বস্ত্ৰ। সেই বস্ত্ৰ ঘৰৰ মানুহে কেতিয়াও পিন্ধিব নালাগে, দান কৰি দিব লাগে বা ভস্মীভূত কৰি দিব লাগে। দ্বিতীয়টো বস্তু হৈছে তেওঁৰ অলংকাৰখিনি। সেই অলংকাৰখিনি গলাই বেলেগকৈ বনাই পেলাব লাগে। 3 নম্বৰতে হৈছে তেওঁ শোৱা বিচনাখন। যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।